Hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম 30 জুনত মুকলি হ'বলগীয়া এনআৰসিৰ অন্তিমখন খচৰাত যদি আপোনাৰ নাম নাথাকে তেতিয়া হলে আপুনি কি কৰিব। 30 জুনত মুকলি হ'বলগীয়া এনআৰসিৰ দ্বিতীয়খন আৰু অন্তিমখন খচৰাকে বহুত মানুহে এনআৰসিৰ ফাইনেল লিষ্ট বুলি ভাবি আছে, কিন্তু তেনেকুৱা কোনো কথা নহয়। আৰু কিবা ভুলবশত যদি এই সেকেন্ড এনআৰসি ড্ৰাফট লিষ্টতো আপোনালোকৰ নাম নাহে তেতিয়া হলে আপোনালোকে আপত্তি দৰ্শাবৰ বাবে আৰু এটা সুযোগ লাভ কৰিব। এনআৰসিৰ সেকেন্ড আৰু অন্তিমখন ড্ৰাফট লিষ্ট মুকলি কৰাৰ পিছত তাত যদি কাৰোবাৰ নাম নাথাকে তেতিয়া হলে এনআৰসি অসমে এটা বিজ্ঞাপন মুকলি কৰিব, য'ত গোটেই প্ৰসিডিউৰ গোটেই পদ্ধতিটো লিখা থাকিব আপোনালোকে কেনেকৈ আপত্তি দৰ্শাব পাৰে। ওকে, আপোনালোকৰ কিবা ডকুমেন্টছৰ যদি ভুল থাকে হেয়া আপোনালোকে আৰু ৰিভেৰিফাই কৰিব পাৰে। আৰু ৰিভেৰিফাই কৰিবলৈ আপোনালোকৰ কি ডকুমেন্টছ প্ৰয়োজন হ'ব হেয়া তেখেতসকলে বিজ্ঞাপনৰ জৰিয়তে প্ৰকাশ কৰিব। আৰু এই কথাখিনি সুন্দৰকৈ আৰু সহজভাৱে বুজাবলৈ অসম চৰকাৰে বৰ ধুনীয়াকৈ এটা ভিডিঅ' এড মুকলি কৰিছে, গতিকে চাওক এই ভিডিঅ' এডটো। হেৰা এনআৰসিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কিবা গম পাইছা নেকি? বিজ্ঞাপন এটা পাইছো দাদা। বলক দাদা এনআৰসি অফিচ যাও, ভালদৰে সবিশেষ জানি লও। বলা স্যাৰ। আহক কওকচোন কিয় বা আহিল? এনআৰসিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল, কি হৈছে তাকে জানিবলৈ আহিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিবিষ্ট কৰি নিৰ্ধাৰিত সময়মতে এনআৰসিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব। খচৰাখন ওলোৱাৰ পাছত বা কি হয়? এনআৰসিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো নেকি? এনআৰসিৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব। আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি? যদি কোনো অযোগ্য ব্যক্তিৰ নাম এনআৰসিত সন্নিবিষ্ট হয় তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব। স্যাৰ, কওকচোন। মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে? চিন্তাৰ কোনো কাৰণ নাই, আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব। দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব। তাৰ মানে এইখন চূড়ান্ত এনআৰসি নহয়? নহয়, এইখনো খচৰা এনআৰসি। সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত এনআৰসিখন প্ৰকাশ পাব। আৰু এই চূড়ান্ত এনআৰসিখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। এনআৰসি আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল। আহক আমি সকলোৱে একেলগে এনআৰসি উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ। সো ফ্ৰেন্ডছ, ভিডিঅ' এডটো চাই হয়তো আপোনালোকে বহুখিনি কথা গম পালে। আৰু যদি কিবা কনফিউজন আছে বা কিবা ডাউট আছে তেতিয়াহ'লে এনআৰসিত এটা হেল্পলাইন নম্বৰ আছে 15107। ওকে, 15107 এই নম্বৰটোত কল কৰি আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰে। ওকে, নাইবা মোক কমেণ্ট ছেকশ্যনতো আপোনালোকে কমেণ্ট কৰিব পাৰে, মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। গতিকে আজিলৈ এইখিনিয়ে, ধন্যবাদ।